Hey everyone, good morning. এতিয়া হৈছে ৰাতিপুৱা 8:30 অলমোষ্ট আমি আজি অলপমান দেৰি হ'ল উঠাটো মোৰ বা সদায় দেৰি হয় এতিয়া মানে কি হ'ল আমি ভাতটো খকা খুন্দাকৈ পূৰা অলপ খোৱা হ'ল এতিয়া আমি ৰেডি হওঁ কাৰণ আজি আমি যাম নাহৰকটীয়া বিয়া খাবলৈ নাহৰকটীয়াত বিয়া হৈছে মিষ্টাৰ লাহন মাহীয়েক সৰু ল'ৰাটোৰ বিয়া ৰিচেপশ্যন দিছে বিয়া আহি পাতিলে 13 জানুৱাৰীত পাতিলে এতিয়া এয়া ৰিচেপশ্যন পাৰ্টি আছে চ' আমি আজি সিহঁতৰ কাৰণে বহুত স্পেচিয়েল ডে আৰু আমাৰ কাৰণেও স্পেচিয়েল হ'ব কাৰণ অবভিয়াছলি সিহঁতি নিজৰ এটা বহুত ধুনীয়া জীৱন এটা আৰম্ভণি কৰিব গৈছে এতিয়া চ' সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ মোৰ বহুত দিন হ'ল পিছে মই ভিডিঅ' আপলোড কৰা নাই তো ভাবিলোঁ এইটো চলতে ভিডিঅ' বনোৱা হ'ব আপোনালোকেও দেখা হ'ব আমি কেনেকৈ ফূৰ্তি কৰিলোঁ আৰু কইনা দৰাৰ লগতো আপোনালোকৰ চিনাকি হ'ব পিছে আপোনালোকে দৰাটোক আগতেও দেখিছে আৰু খালি কইনাগৰাকী নতুন হ'ব চ' আপোনালোকক লগ পাই আছোঁ তেন্তে ডাইৰেক্ট সিহঁতৰ বিয়া জেগাত কৰিম কাৰণ এতিয়া ৰেডি হ'ব লাগিব মই নিজেই তাৰপিছত আকৌ আনচুক চ' সেইকাৰণে অলপমান টাইম লাগিব চ' তেতিয়ালৈকে বাই বাই এইয়া দৰা আমাৰ আজি দৰা বৰ হেণ্ডচাম লাগিছে দেই হা পাতি দিবি দেই ওকে লেটস গো আসলে বলা দৰা কইনা মই ভিডিঅ' বনাইছোঁ এইফালে কইনা দৰা বেলেগ লাজুকীয়া হাঁহি দি আছে এইফালে আমাৰ পৰিয়ালৰ চুমু আপা মাইনাহঁতি বহি আছে কোনোবাই কফি খাইছে তো কোনোবাই পকৰি খাইছে এইফালে আমাৰ বাবুৱে মন চন মাৰি পিছফালে বহি ল'লগৈ দুয়োগৰাকী মা উশাহ পাও বহি আছে আৰু এতিয়া কি কৰিব মানুহে বহি থকা কাম আৰু কাৰণ কইনাৰ লগত চিনাকি হ'ল লগ হ'ল খালি আমাৰহে কাম আৰু ব্লগ বনোৱাবিলাকৰ অলপমান লাভ হয় দেই ইফালৰ পৰা ইফালে ঘূৰি ব্লগ বনোৱা বা ফটো মাৰা সেইবিলাকতে কেনেকৈ মানে টাইমটো গুচি যায়গৈ গমেই নাপাওঁ আমি সেয়া আমাৰ কইনা আজি ৰিচেপশ্যন বিয়ালৈ আহিছোঁ 12 তাৰিখে আজি ইয়াত বহুত ধুনীয়া লাগিছে চবে কমেণ্ট কৰি জনাবচোন দেই ইয়াত পেণ্ডেলৰ এৰেঞ্জমেণ্টটো ইমান ধুনীয়া হৈছে বহুতো বিয়া খাবলৈ গৈছোঁ কিন্তু পেণ্ডেলবিলাক ইমান ধুনীয়াকৈ মানে সজা নহয় বহুত ধুনীয়াকৈ সজাইছে ভাল লাগিছে সেইকাৰণে আৰু স্পেচিয়েলি কি হৈছেনে কাৰ্টুন গোটেইখিনি মানে নতুন পৰ্দা লগাইছে চব নতুন যে সেইকাৰণে মানে বেছি ভাল লাগিছে আৰু এইফালে চবেই নাচি আছে ফূৰ্তি কৰিছে বিহু গান লগাই তাৰপিছত এইফালে নন্দাকেইজনীয়ে ভাত খাই আছে চাবলৈ গ'লোঁ খানাটো এনেই ভালেই আছিলে কিন্তু চবতকৈ বেছি ভাল আছিলে পায়সটো আৰু মই লগালগ আহি কিনি ভাত খোৱালোঁ আনচুক কাৰণ 2 ঘণ্টা লাগে পাবলৈ তো সেইকাৰণে মানে আনচুকৰ টাইম হৈ যায় তেতিয়ালৈকে লাঞ্চ কৰা চ' সেইকাৰণে খুৱাই ল'লোঁ আৰু এতিয়া এইফালে যাওঁগৈচোন চাওঁগৈ আৰু এতিয়া কি হৈ আছে পেণ্ডেলৰ জেগাত তো এইফালে চাওকচোন সেইফালে যে আপোনালোকে দেখিছে যে সেইফালে আপা এগৰাকী নাচি আছে ওচৰতে যোনজন আছে ন সেইজনেহে মহাই মানে দৰা দেউতাক হয় আৰু তেওঁ পূৰা ফূৰ্তি কৰিছে দেই নকৰা নহয় এইফালে আমাৰ ওচৰৰ আপাহঁতি চবেই বহি আছে এতিয়া তেন্তে আমাৰ অঞ্চুৱে অকল আঙুলি খোৱা কাম কৰি আছে এইফালে আপোনালোক চিনাকি পোৱা যায় বেবিটো দুখ পাব ন চ' এতিয়া ইয়াতে মোৰ ব্লগটো শেষ কৰিছোঁ আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু দৰা কইনালৈও মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে সিহঁতৰ জীৱনটো বহুত ভালে কুশলে যাওক আৰু লাষ্টত কেইটামান ফটোজ আমি অভিয়াছলি বিয়া বতৰ যেতিয়া ফটোটো মাৰা হ'বই চ' এইবিলাক ফটোজ ঢেৰ ফটোজ মাৰা হ'ল কিন্তু কেইখনমানেই দিছোঁ যোনবিলাক মোৰ বহুত প্ৰিয় আৰু তেন্তে ইয়াতে ব্লগটো শেষ কৰোঁ টাটা বাই বাই